বৈঠালাংছত প্ৰথমবাৰৰ বাবে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলাৰ শুভ উদ্বোধন কৰে পৌৰপতি চন্দ্ৰ ৰংহাঙে। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং বৈঠালাংছত 10 দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বাণিজ্য মেলা অনুষ্ঠিত কৰা হয়। বিভিন্ন ৰাজ্যৰ পৰা অহা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অতি কম মূল্যত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ৰাইজৰ মাজত আগবঢ়াই দিছে, য'ত নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰী উপলব্ধ হোৱাৰ লগতে গুণগত মানসম্পন্ন বুলিও জানিব পৰা গৈছে। অনুষ্ঠানত শুভ উদ্বোধন কৰি বৈঠালাংছত পৌৰসভাৰ অধ্যক্ষ চন্দ্ৰ ৰংহাঙে ৰাইজৰ উপস্থিতিত বিনম্ৰতাৰে কামনা কৰে। সমান্তৰালকৈ উদ্যোক্তাসকলে সমগ্ৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি নিয়ন্ত্ৰণৰ শৰাই আগবঢ়ায়। আপনার সোনকালে হয়ে যাব। এটা পাপড় বাজতে আপনার মিনিমাম 2-3 মিনিট লাগে যায়। এটার উপর ভাজিলে আপনার 20-25 সেকেন্ডের ভিতৰত হয়ে যাব। আমাৰ বৈঠালাংছ মিউনিচিপাল অন্তৰ্গত আমাৰ এইটো বাণিজ্য মেলা আহিছিলে, খুব ভাল লাগিল। মানে যিটো ঘৰুৱা আইটেম, সেই ঘৰুৱা আইটেমবিলাকো পোৱা যাব, মই যিটো দেখিলোঁ সেইকাৰণে ভাল লাগিল। এতিয়া যিখিনি আমাৰ বৈঠালাংছত ৰাইজে যাতে ডিচিপ্লিন মতে আমাৰ ইয়াত বস্তু লোৱা কিনা তেনেকুৱা ব্যৱস্থা আছে আৰু ফুড আইটেমবিলাকো আছে, ভাল ভাল ফুড পাব, সেইকাৰণে ভাল লাগিল। আমি আজি ৰাষ্ট্ৰীয় বাণিজ্য মেলা আপোনালোকৰ ইয়াত বৈঠালাংছ অঞ্চলত আহিছোঁ। যে যোৱা লকডাউনৰ পৰা মানে বহুত ৰাইজে মানে ফূৰ্তি ধেমালি কৰিবৰ কাৰণে বা কিছু এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে অসুবিধা হৈ আছিল বা পোৱা নাছিল। সেই হিচাপে আমি বিভিন্ন ভাৰতৰ বিভিন্ন মানে বিপণীসকল লৈ আহিছোঁ। অতি কম দামত সকলো বৈঠালাংছ ৰাইজে প্ৰয়োগ কৰিব পাৰিব, সেইটো আশা ৰাখি পেলাই আমি ইয়াত আহিছোঁ। বৈঠালাংছৰ লগতে সমূহ পশ্চিম কাৰ্বি আংলংবাসী মানে আহি পেলাই দলে বলে আহি পেলাই আমাক মানে সহযোগিতা আগবঢ়াই আমাৰ বিপণীসকল ক্ৰয় কৰে। অধিক কম মূল্যত পাব আপোনালোকে। আশা কৰোঁ আপোনালোকক মানে সম্পূৰ্ণ সহযোগিতা কৰি দিব পাৰিম আমিও, সেইটোৰ কাৰণে ধন্যবাদ থাকিল। আমাৰ মাজত সাংবাদিক এতিয়া ৰংফা ডাঙৰীয়াই বন্তি ঠিক আছে, আইটেমবিলাক হ'ব কোৱা আইটেম ন চব অলপ চাওক অলপমান, চবেই চাওক অলপমান। চব্জিবিলাক